পিছে দাইল সিজিবনে এই অহংকাৰীজনীয়ে নিজৰ মতত অলৰচৰ হৈ আছে বৰ আচৰিত লাগে ইমান মোৰ সা সম্পত্তি গীতে এনেকৈ থৈ গুচি গ'ল মানুহ ইমান ভাল হ'ব পাৰে নে আমাক দেখুৱাই তাই এখন নাটক কৰিছে আৰু মনত ৰাখি থৈছে অন্য কিবা কুকু ডাৰ্লিং সকলো মানুহ আমাৰ দৰে নাথাকে এইখন পৃথিৱীত মানুহৰ সম্পত্তিৰ প্ৰতি লোভ নাথাকে গীত সঁচাকৈ এজনী কম বুদ্ধিৰ ছোৱালী মোৰ মতে তাই বুৰ্ব তাই নিজৰ কথা একোৱে নাভাবে নিজৰ জীৱনটোত কেৱল ত্যাগ 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 এতিয়া বোলে নিজৰ গিৰিয়েকটোকো ভনীয়েকক দি দিব বিচাৰিছে তুমি তাৰমানে গীতৰ মোহিনী বানত মুখ গলাই আচৰিত যি পুৰুষে গীতৰ ওচৰলৈ যায় সকলোকে তাই মোহিত কৰিয়ে পেলায় একমাত্ৰ আমাৰ মনৰ বাহিৰে গীতৰ গাত সঁচাকৈ সেইখিনি গুণ আছেই তুমি মই হাজাৰ চেষ্টা কৰিলেও সেইখিনি নোহোৱা কৰিব নোৱাৰো গীত সঁচাকৈ এইখন ঘৰৰ কাৰণে লখিমী পোৱাৰী কিন্তু আমাৰ কাৰণেহে শত্ৰু তেনেহ'লে তুমি দেখোন ঘৰলৈ শত্ৰু মতাৰহে ব্যৱস্থা কৰিছা কুকু চিকাৰ ফান্দত পেলাবলৈ হ'লে টোপ দিয়াটো বৰ প্ৰয়োজন যেনেকৈ নিগনিৰ ফান্দত বিস্কুটৰ টুকুৰা মেকুৰীৰ ফান্দত ভজা মাছৰ টুকুৰা দিয়া হয় তেনেকৈ গীতক ফান্দত পেলাবলৈ হ'লে মৰমৰ টোপ দিব লাগিব আৰু গীতৰ জীৱনত আটাইতকৈ অভাৱ হ'ল মৰমৰ আৰু মৰমৰ অভাৱ পোৱা মানুহে সঁচা মৰম আৰু মিছা মৰমৰ পাৰ্থক্য ধৰিব নোৱাৰে আৰু সেই সুযোগ গ্ৰহণ কৰিম আমি বা বিক্ৰম তুমি যে ইমান ধুনীয়া ধুনীয়া আইডিয়াবোৰ জানা বিৰাট চতুৰ দেই তুমি তুমিও কম নহয় দিয়া তোমাৰ পৰাই শিকা এনেকৈ টিনেজাৰ্ছৰ দৰে বয়ফ্ৰেণ্ডৰ লগত ঘূৰি ফুৰাটো ভাল কথা হোৱা নাই আৰু কোনোবাই ক'ৰবাত দেখি দেউতাক কথাটো ক'লে দেউতাই লাজ পাব সম্পৰ্ক এটাৰ মাজত শালীনতা থকাটো খুবেই দৰকাৰ ৰশ্মি শালীনতাৰ কথা মোক ক'ব নালাগে কি কৰিলে ভাল কি কৰিলে বেয়া সেয়া মই ভালদৰে জানো এতিয়া মই সৰু ছোৱালী হৈ থকা নাই বা গতিকে এইবোৰ সাধাৰণ কথাক ইছ্যু কৰি ঘৰখনৰ পৰিৱেশ নষ্ট নকৰিব তোৰ কাৰণে এইটো এটা সাধাৰণ কথা হ'ব পাৰে ৰশ্মি কিন্তু মোৰ কাৰণে এইটো কোনোপধ্যে সাধাৰণ কথা নহয় লাহে লাহে কথাটো মানুহৰ চকুত পৰিব মানুহে কি ক'ব যে তোৰ নিজৰ ভিনিয়ৰৰ লগত সম্পৰ্ক থকা বুলি মানুহে আমাৰ ঘৰখনৰ ওপৰত নাহাঁহিবনে মই ভাবোঁ কথাটো মনে মনে আগবাঢ়ি থকাটো ভাল আৰু মই তোক আগতেই কৈছোঁ যে মোৰ কোনো আপত্তি নাই গতিকে তহঁতে অলপ সময় ল মানুহে যিহেতু পিছত কথাখিনি গম পাবই এতিয়াই গম পোৱাত মোৰ কোনো আপত্তি নাই আৰু সমাজেতো বহুত কথাই কয় মই কিবা ভাল কৰিলেও কিবা বেয়া কৰিলেও তেওঁলোকে সমালোচনা কৰিবই আৰু সেই সমালোচনাৰ ভয়ত হাত সাৱটি বহি থকা ছোৱালী মই নহয় আৰু কোনখন সমাজক মই ভয় কৰোঁ মোৰ চিকিৎসাৰ সময়ত এই সমাজখনে সহায় কৰিবলৈ আগবাঢ়ি আহিছিলনে কেইটামান টকাৰ লোভত এটা মেণ্টেলি চেলেঞ্জ ল'ৰালে তোক বিয়া দিয়া বুলি দেউতাক হাঁহিছিল গতিকে এই সমাজখনে কি ভাবে কি ৰিয়েক্ট কৰে সেইটো মোৰ প্ৰয়োজন নাই কাৰণ মই নিজৰ কথাই কওঁ মই ভাবোঁ গীত আহিবই আপোনাৰ অনুৰোধক তাই কেতিয়াও পেলাব নোৱাৰে মই গৈ ভালেই কৰিলোঁ নে নাই নাজানো মই যোৱাৰ বাবে হয়তো গীতে বেয়াও পাব পাৰে মোৰ ধাৰণা কেতিয়াও ভুল হ'ব নোৱাৰে গীতে আপোনাক আজিও সন্মান কৰে শ্ৰদ্ধা কৰে মনে কৰা অপমানৰ বাবে তাই দুখ পাইছে যদিও আপোনাৰ মৰমক তাই কেতিয়াও পাহৰিব নোৱাৰে অন্য কথা নাই বিক্ৰম ছোৱালীজনীয়ে মোৰ বাবে বৰ কষ্ট পালে বুজিছা এতিয়া গীতে যাতে আগলৈ আৰু কোনো ধৰণৰ দুখ কষ্ট নাপায় তাৰ এটা ব্যৱস্থা কৰিব লাগে নহ'লে আমি গীতক কৰা অন্যায়ৰ বাবে আমি শাস্তি পাবই লাগিব ভগৱানে আমাক কেতিয়াও ক্ষমা নকৰে বিক্ৰম আপুনি অলপ পজিটিভলি ভাবকচোন চাবচোন গীত আহিবই তেনেকুৱা হ'লেতো ভালেই কথা তুমি ওচৰত থকাৰ বাবে মই বৰ সাহস পাইছোঁ নহ'লে এই কথাবোৰ ভাবি ভাবিয়ে নিজকে বৰ অকলশৰীয়া অনুভৱ হয় মই আপোনাৰ ওচৰতে আছোঁ কৰিশ্মাই কথাবোৰ কোৱাৰ লগে লগে একো কথা চিন্তা নকৰি মই আপোনাৰ ওচৰলৈ দৌৰি আহিছোঁ আপুনি মোৰ দাদা আপোনাৰ হাতখন মূৰৰ ওপৰত থকাটো মোৰ বাবে সাহস
দাদা মন বেয়া কৰা কথাবোৰ ভাবি নাথাকিব আপোনাৰ কিবা এটা হ'ব লাগিলে আমি ভাগি পৰিম আপুনি কেতিয়াও ইমান দুৰ্বল নহ'ব ঘৰখন ঘৰ হৈ থাকিলে ভাল লাগে বুজিছা বৰ কষ্ট কৰি তেজক পানী কৰি আজিৰ এই অৱস্থা পাইছোঁ এতিয়া এনেকুৱা লাগে যেন সকলো থাকিও মোৰ একো নাই শান্তিটো কিনি আনিব পৰা হ'লে টকা দি কিনি লৈ আনিলোহেঁতেন কিন্তু আজি অনুভৱ কৰিছোঁ আচলতে টকা পইচাৰে সুখ কিনিব পাৰি কিন্তু শান্তি কিনিব নোৱাৰি আমি শান্তিবোৰ ঘূৰাই আনিম দাদা কথাটো নাছিল অহা বাটে উভতি যোৱাৰ কিন্তু মনৰ দেউতাকক মই এবাৰ লাষ্ট লগ ধৰি মোৰ সিদ্ধান্ত আৰু শেষ কথা জনাই অহাটো খুবেই প্ৰয়োজন আৰু মই এতিয়া তেওঁলোকৰ বোৱাৰী নহয় বোৱাৰী হ'ব ৰশ্মি গতিকে কিছুমান কথাত ৰশ্মিয়ে গুৰুত্ব পালে ভাল আৰু মই যিহেতু সম্পূৰ্ণ ত্যাগ কৰিছোঁৱেই সকলো কথা ক্লিয়াৰলি বুজাই দিয়াটো ভাল হ'ব বা ক তেতিয়া কথাখিনি ভালকৈ পাতিবলৈ নহ'ল মই আচলতে জানিব বিচাৰিছোঁ যে মনৰ দেউতাক আহোঁতে আমাৰ বিয়াৰ প্ৰস্তাৱ লৈ আহিছিল নে অন্য কিবা কথা তেওঁ মোৰ লগত কিবা এটা কথা পাতিবলৈ আহিছিল কেনেকুৱা কথা তেওঁ বিচাৰিছে মই আকৌ কোম্পানী জইন কৰাটো মই কথাটো মানি নল'ম বুলি জানি তেওঁ নিজেই ঘৰ আহি ওলালহি তই কি ক'লি মই এতিয়ালৈকে একো ডিচিশ্যন দিয়া নাই আৰু সঁচা কথা ক'বলৈ গ'লে মোৰ ইমান ইচ্ছাও নাই তোৰ কামটো ঠিক ঠাক কৰি দিব পাৰিলেই মই আঁতৰি যাম আৰু সেইখন ঘৰৰ লগত মোৰ কোনো ধৰণৰ সম্পৰ্ক নাই তই ঠিকেই ভাবিছ বা যিমান যি হ'লেও মোৰো ভাল নালাগিব একেখন ঘৰতে দুয়োজনী তোক এনেদৰে মই চাবও নিবিচাৰোঁ মোতকৈ এনেও তই পঢ়া শুনাত বহুত ভাল যিকোনো কাম কৰিয়ে চলিব পাৰিবি আৰু দৰকাৰ হ'লে মই মনক কৈ তোক নতুন ব্যৱসায় এটা আৰম্ভ কৰাই দিব পাৰোঁ মোক আৰু একো সহায়ৰ প্ৰয়োজন নাই ৰশ্মি তই মোৰ বাবে কাকো অনুৰোধ কৰিব নালাগে মিছাকৈ তোৰ কষ্ট হ'ব আৰু সৰু ব্যৱসায় আৰম্ভ কৰিবলৈ টকাৰ কি প্ৰয়োজন মনটোহে লাগে তই যে মোৰ কাৰণে ভাবিছ সেইটোৱে বহুত দুই এদিনতে মনৰ দেউতাকক মই মোৰ সিদ্ধান্তটো জনাম আৰু তহঁতৰ কথাখিনিও পাতিম এইবোৰ মোৰ আৰু বেছি দীঘলীয়া কৰি থাকিব মোৰ মন নাই গীতে তোক জনালে নেকি সিদ্ধান্তটোৰ কথা সোনকালে মানুহ এজন নাথাকিলে বৰ বেয়া কথা হ'ব এতিয়ালৈকে একোৱে জনোৱা নাই জেঠু আৰু বাৰে বাৰে ফোন কৰিবলৈ অসুবিধা পাইছোঁ একেটা কথাকে ফোন কৰি কিনো সুধি থাকিম মই বৰ আশা কৰি আছোঁ কিবা এটা যোগাত্মক খবৰ শুনিবলৈ অন্ন জেঠু তই আজিকালি আমাৰ বিক্ৰমৰ কিছুমান কথা লক্ষ্য কৰিছনে মানুহজন কিন্তু আগতকৈ যথেষ্ট পৰিৱৰ্তন হ'ল দেই চিন্তাবোৰতো পৰিপক্কতা দেখিছোঁ কিছু কিছু ক্ষেত্ৰত কোম্পানীৰ কামত বিক্ৰমকো এতিয়াৰ পৰা লগাব লাগিব হয় জেঠু আৰু গীতক ঘৰত গৈ কৈ থৈ অহাৰ কথাটো মোক বিক্ৰমেই ক'লে বিক্ৰমে গীতে আমাৰ অফিচত জইন কৰাটো বিচাৰে কিন্তু জেঠু মনে এই কথাটো কনভিন্স নহ'ব কাৰণ সি বিচৰাই নাছিলে সেই দায়িত্ব মই বিক্ৰমক দিছোঁ কাৰণ কৰিশ্মা আৰু বিক্ৰমৰ কথা মনে মানে জেঠু আপুনি আৰু মনে সন্মুখাসন্মুখীকৈ কথা পতাটো ভাল কাৰণ মই দেখিছোঁ বৌ এখন ঘৰৰ পৰা যিদিনাই গুচি গ'ল আপুনি মনৰ লগত আৰু মনে আপোনাৰ লগত কথাই নাপাতে মই বুজি পাইছোঁ আপোনাৰ কষ্ট হৈছে কিন্তু আপোনালোকক চাই থাকি মোৰো সমানে কষ্ট হৈছে জেঠু মনৰ লগত কথা পাতিবলৈ মোৰো বৰ মন যায় অন্ন আগতেতো তাৰ আৰু মোৰ মাজৰ সম্পৰ্ক বাপেক পুতেকৰ দৰে নাছিলেই দুয়োটা খুব ভাল বন্ধু আছিল কিন্তু ঘটনাটো হৈ যোৱাৰ পিছত তাৰ আৰু মোৰ মাজত ইমান মতৰ অমিল হ'ল যে আজিকালি মই তাৰ লগত অযথা কাজিয়া পেচাল হ'ব বুলি মই তাৰ পৰা পলাই ফুৰোঁ আৰু সিও মোৰ পৰা পলাই ফুৰে আপোনালোক আকৌ আগৰ দৰে থাকক না জেঠু বৰ ভাল লাগিব আগৰ দৰেনো কেনেকৈ হ'ব অৰ্ণ যোৱা সময়বোৰ জানো আকৌ ঘূৰি আহিব মনক আপুনি ভাল পায় মই জানো আৰু মনেওতো আপোনাক বৰ ভাল পায় জেঠু মনক মোতকৈ আৰু ভালদৰে কোনে জানিব অৰ্ণ সি মোৰ ল'ৰা পিছে আপোনালোকে এনেকুৱা কিয় কৰি আছে
কথাবোৰ তই বুজিও নুবুজাৰ দৰে কৈছ যে। কিন্তু সদায় জানো এনেকৈ থাকিলে হ'ব যিটো? মই বাৰু এই সিদ্ধান্ত শুদ্ধ লৈছোঁ নেকি? যি সময়ৰ পৰা নিজকে মুক্ত কৰিব বিচাৰোঁ, সেই মায়াৰ পৰা কিয় মুক্ত হ'ব পৰা নাই? আঁতৰে আঁতৰে থাকিও কিয় দূৰ হ'ব পৰা নাই মই মনৰ পৰা? মোক যেন টনা আজোৰা নকৰে। মই প্ৰথমতে মনৰ পত্নী, আৰু তাৰ পাছত বাকীবোৰ কথা। যিহেতু মনৰ পৰা কেতিয়াও পত্নীৰ মৰ্যাদা নাপালোৱে, সেই ঘৰখনৰ লগত থকা আন সম্পৰ্কবোৰৰ কি মূল্য আছে? সম্পৰ্ক এটাৰ যদি ঘাই শিপাডালেই ছিগি যায়, আনবোৰ সৰু সৰু শিপাই জানো গছজোপা ধৰি ৰাখিব পাৰিব? অৰ্ণৱক মই কি উত্তৰ দিম? তেওঁলোকে বিচৰা ধৰণৰ উত্তৰ মোৰ হাতত নাই। মই কাৰো জীৱনত আৰু ওলমি থাকিব নিবিচাৰোঁ। মোৰ অস্তিত্বক বাৰে বাৰে অপমান কৰাৰ সুযোগ মই আৰু কাকো নিদিওঁ। এই পৃথিৱীত কোনো সম্পৰ্ক চিৰস্থায়ী নহয়, প্ৰত্যেকটো কথাই অস্থায়ী। ছিগি পেলাম মই মৰমৰ বাঘজুৰি, যিডাল জুৰিৰ বাবে কেৱল মাত্ৰ দুখ পাইছোঁ, কেৱল অপমান পাইছোঁ, তিৰস্কাৰ পাইছোঁ। তেনেকুৱা মৰমৰ বাঘজুৰিয়ে মোক আৰু বান্ধি ৰাখিব নোৱাৰে। কুকু, এতিয়া এইবোৰ চিন্তা মূৰৰ পৰা উলিয়াই দিয়া। মই আছো যেতিয়া আৰু ভয় কি হয়? গীতৰ বাবে এতিয়া এনেকুৱা বিহু ৰচি স্বয়ং অৰ্জুনেও উলিয়াই আনিব নোৱাৰিব। কলিৰ যুগ, ঘোৰ কলিৰ যুগ। গীতে ভাবিছে মই ইমান সহজতে এৰি দিম। কোম্পানীৰ CEO হয়, আমি যেন একোৱেই নহয়। দাদা এতিয়া আমাৰ বাবে বন্দুক চলোৱা কান্ধে মাত্ৰ। এফালৰ পৰা সংহাৰ কৰি যায়। গীত কোন? দাদাক আগত ৰাখি পিছফালৰ পৰা খেল খেলিম আমি। আৰু গীত গীতক আকৌ তুমি ইমান বুৰ্বক বুলি নাভাবিবা। দেখাত সহজ সৰল হ'লেও সাংঘাতিক ছোৱালী তাই। এইবাৰ গীতে ধৰিবই নোৱাৰিব ক'ৰ পৰা কি হ'ব। দাদাৰ সম্পত্তিবোৰ হাত কৰিবলৈ হ'লে আমি প্ৰথমতে দাদাই ভাল পোৱা সকলোবোৰ কাম কৰিব লাগিব। আৰু দাদাৰ মনটো আমাৰ ফালে ঘূৰিল বুলি জনাৰ লগে লগে গীতক প্ৰথমতে কোম্পানীৰ পৰা ধাক্কা মাৰি বাহিৰ কৰিব লাগিব। আৰু গীত কোম্পানীত থকালৈকে আমি ৰশ্মিক নানা কথা উচতাই গীত আৰু ৰশ্মিৰ মাজত মনোমালিন্য ঘটাব লাগিব। তাৰপিছত দাদা আৰু মনক ঘৰৰ পৰা বাহিৰ কৰি দিম। হেই, মই তোমাৰ দৰে ইমান নিষ্ঠুৰ নহয় জান। তেওঁলোক পুৰণি মালিক হিচাপে কোম্পানীৰ এমপ্লয়ী হৈ থাকিব আৰু আমি ভাল দৰমহা দিম, যাতে তেওঁলোকে সুখে শান্তিৰে খাই বৈ জীয়াই থাকিব পাৰি। হাজাৰ হ'লেও তোমাৰ নিজৰ দাদা আৰু ভতিজা দিয়াচোন। অৰ্ণৱৰ কি হ'ব? মালিকৰ অৱস্থা বেয়া হ'লে কুকুৰবোৰৰ অৱস্থা কি হয়? ই কিন্তু বেচাৰা বৰ প্ৰভুভক্ত আছিল দেই। খাবলৈ নাপালে ভতুৱা কুকুৰেও মালিকক পাহৰি যায়। মানুহ ক'ত থাকিব? অৰ্ণৱে নিজকে এই সম্পত্তিৰ মালিক বুলি ভাবি আছে। দাদাই অকণমান কি গুৰুত্ব দিলে সি ডিঙিলৈকে জঁপিয়াবলৈ আৰম্ভ কৰি দিছে। মাত্ৰ এটা কথা মনত ৰাখিব, বৰ্তমান সময়ত আমাৰ এই প্লেনৰ কথা যাতে কোনেও গম নাপায়। এতিয়া আমাৰ একমাত্ৰ লক্ষ্য হ'ব দাদাৰ আগত আমি এইখন ঘৰৰ একনিষ্ঠ সেৱক হিচাপে ঘৰলৈ অভাৰ এক্টিং কৰিবা। এতিয়া ব'লা যাম। তাৰমানে কথাবোৰ এনেকুৱা হৈ আছে, এই ঘৰখন শেষ কৰি দিয়াৰ ষড়যন্ত্ৰ চলি আছে। আৰু এই ষড়যন্ত্ৰৰ প্ৰথম বলি হৈছোঁ মই, ইয়াৰ পাছত ৰশ্মি, আৰু তাৰ পাছত ঘৰৰ বাকীবোৰ মানুহ। ইমানখিনি কথা জনাৰ পাছত মই কি কৰা উচিত? বৌ, তুমি কেতিয়া আহিলা?
ইয়াত তেনেকৈ ৰৈ আছা যে এইমাত্ৰ ঘৰত কোনো নাই নেকি আছে আছে পিছে তুমি ইয়াত কিয় ৰৈ আছা ভিতৰলৈ বোলা আকৌ জেঠু জেঠু কোন আহিছে চোৱাহিচোন মই বৰ আশাৰে ৰৈ আছিলোঁ তুমি আহিবা বুলি অৰ্ণৱকতো সদায় ফোন কৰিবলৈ কৈয়ে থাকোঁ মই কিন্তু ফাইনেল আছিলোঁ যিদিনা দাদা তোমালোকৰ ঘৰলৈ তোমাৰ লগত কথা পাতিবলৈ গৈছিল সেইদিনাখনে মোৰ 100% বিশ্বাস হৈছিল যে তুমি আহিবা অ' এনেকৈ থিয় হৈ থাকিবানে বহি লোৱা আকৌ মই বহিবলৈ অহা নাই অৰ্ণৱ গীত অলপ বহি লোৱাচোন দেউতাক মই আজি বহি থাকিবলৈ অহা নাই আপুনি সেইদিনা এটা অনুৰোধ কৰিবলৈ মোৰ ঘৰলৈ গৈছিলে আপুনি বিচাৰিছে মই আকৌ অফিচ জইন কৰাটো আৰু মই এটা চৰ্ততহে অফিচ জইন কৰিম